Hello guys, welcome back to my YouTube channel Kiba Kibi Vlog. Kiba Kibi Vlog la আপোনাক স্বাগতম জনালো। অৰি ভালে আছা? তো আমি আজি ক'ত গৈ আছো? বাগানা মোবাইলে। মানে আমুনজুলি বৰাল বস্তি লৈ গৈ আছো। কিয় গৈ আছো আপোনাক একদম যাই কিনে বঢ়িয়াকৈ কম। তাতে দেখুৱাম আৰু মাজে মাজে ধুনীয়াকৈ আপোনাক ধুনীয়া নাজাৰা দেখুৱাই যাম। ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব গাইজ। একদম ধামাকাদাৰ হ'ব ভিডিঅ'টো আজি। গতিকে সেইখিনি আৰু ভিডিঅ' একদম শেষলৈকে চাই থাকক। আমি তেল চেল ভৰাই ল'লো ধুনীয়াকৈ। ভালে আছা? ভালে আছো। এয়া গাইজ যাই আছো আমি ধুনীয়াকৈ। Sukri sukri hayo এই ধুনীয়াকৈ এতিয়া পানী পালোঁ আৰু কিছুমান পিছতে আমি আমাৰ ডেষ্টিনেশ্যন পাম যাই কেনে আৰু বেছি নাই আৰু কিমানমান আছে কিমান টাইম লাগিব আৰু 1-1.5 কিলোমিটাৰ আছে বেছি টাইম নাই আৰু ধুনীয়াকৈ ইফালে যিমান আহি থাকিব মানে আমাৰ উত্তৰ চাইডে ইফালে মানে ঠাইটো বেছি ধুনীয়া হৈ যায় চাওকচোন আপুনি কি ধুনীয়া নাজাৰা চাওক এই যাওক ওপৰলৈ যিমান আহিব নাজাৰাটো কিমান ধুনীয়া ভাল লগা হৈ যায় এই চাওক তো আমি একদম কি ধুনীয়া এটা ঠাইত আহি পাইছোঁ চাওক গাইজ এই চাওক একদম এডভেঞ্চাৰ জেগা এইবিলাক চাৰিওফালে বাগান ইফালেও বাগান আছে ইফালেও বাগান আছে মানে ধৰ এতিয়া আমি অলপ বেলেগ এটা হেৰিত আহি আছিলোঁ সেইকাৰণে বেছিকৈ মানে একো পোৱা নাই মানে বেলেগ এটা অনুষ্ঠানত আহি আছোঁ গতিকে সেইটো কাৰণে বহুত কথা কোৱা নাই আৰু যদি অলপ বেলেগ হেৰিত আহিলোঁ পিকনিক চিকনিক খাব আহিলোঁ জ'চটো বেলেগ থাকিলে অলপমান বেলেগ এটা অনুষ্ঠান আহিছিলোঁ সেইকাৰণে অলপ শ্ল' হৈ আছোঁ তথাপিও আছে জ'চটো বাৰু এই চাওক বাগানবিলাক কলম দিছে বাগানবিলাকত সেইকাৰণে মানে অলপমান হেৰি হৈছে অলপ হেৰি হৈছে যেতিয়া ফুলকৈ থাকিব আৰু মজা লাগে এতিয়া আৰু আগত বঢ়িয়া নাজাৰা আছে আপোনাক বঢ়িয়াকৈ দেখুৱাই থাকিম আৰু য'ত গৈ আছোঁ তাতে একদম ধামাকা একদম মজা আৰু এতিয়া ফাইনেলি আমি আহি একদম আমাৰ যিটো মানে লক্ষ্যস্থান আছিলে আমি পালোঁ আহি ধুনীয়াকৈ এই পবিত্ৰ উৰুছ মুবাৰক এই ঠিক এইখিনি দেখা এই চাওক এইফালে বেলুন কি বেলুন আনিছে গাইজ মানে কি আৰু প্ৰত্যেকবাৰ আহিলে আমি সেইখিনি নদী এটা আছে তাত থওঁ এতিয়া এবাৰ পাৰ্কিং উঠাব লগা হৈছিলে মানে উপায় নাই আৰু গাইজ কি কৰিবি পইচা লাগে চবকে এটা সেই ইউটিউব চাওঁ বা ফেচবুক চাওঁ বুলি কৈ দিলে আৰু কি কৰিবি আৰু পাৰ্কিঙে কৰিব লগা হ'ল আৰু গাইজ একো নাই আৰু দে মানে নদীত কিবা মানে বালি বহুত থকা বুলি কৈছে প্ৰব্লেম হ'বও পাৰে দেচোন তথাপিও মানে ধৰ আগতে থওঁ না সেইটো কাৰণে আমাৰ এটা হেৰি আছে থওঁ বুলি কেনে এতিয়া তথাপিও পাৰ্কিঙতে থৈ দিওঁ আৰু দে গাইছে আৰু তো গাইছ এতিয়া একদম প্ৰব্লেম একো নাই গাড়ী চাড়ী থোৱা অলপ পাৰ্কিং চাৰ্কিং কিবা কিবি মানে অলপ প্ৰব্লেম হৈ হৈছিল এতিয়া আৰু সেইটো ধুনীয়া একদম পূৰা ক্লিয়াৰ হৈ গ'ল টেনশ্যন নাই এতিয়া আমি আহি পাই গ'লোঁ ধুনীয়াকৈ একদম মেইন ঠাই আহি গ'লোঁ মেইন ডেষ্টিনেশ্যন আহি পাই গ'লোঁ চাওক মানুহ এইটো হৈছে বামুণজুলি মানে ইয়াতে এটা মাজাৰ আছে মাজাৰত এটা ধুনীয়াকৈ জলচা এখন হয় তাতে আমি আহিছোঁ আমি প্ৰত্যেক বছৰে আহোঁ এবাৰো আহিছোঁ মানুহবোৰ কম লাগিছে কাৰণ ইয়াৰ একদম পূৰা কমলা চমলা একদম মজাকৈ ধুনীয়াকৈ দেখুৱাই থাকিব আমি জাষ্ট আহিছোঁহে এতিয়া আৰু বহুতখিনি কাম বাকী আছে এতিয়ালৈকে সেইখিনি কৰি আপোনাক দেখুৱাই দিছোঁ এতিয়াতো মানুহ একদম বহুত কম দেখিছে আৰু অকণমান পিছত আৰু ধৰ কেইটামান বাজিছে এতিয়া 10:30 বাজিছে 11টামান বা 12টামান বজাৰ পৰা মানুহ চাব ইয়াত একদম মানে ভৰি দিব ঠাই নহ'ব এনেকুৱা মানুহ হয় মাজত আমি ফাৰ্ষ্টতে যাই কিনে দোৱা চোৱা কৰি ল'ম তাৰপিছত ধুনীয়াকৈ মানুহ দেখুৱাই থাকিম দোকান চোকান ধুনীয়াকৈ দেখুৱাম একদম ধুনীয়াকৈ ভালে আছে এতিয়া আমি ধুনীয়াকৈ ধূপ মেচ ল'ম লৈ কিনে আমাৰ মাজাৰত যাবলৈ ধুনীয়াকৈ আপোনাৰ ওচৰত মানে খোৱা প্ৰাৰ্থনা কৰিম যাতে ভালে যায় কৰিম তাৰে আৰু ধূপ কিমানকৈ মেচ এটা দিয়ক ধুনীয়াকৈ এতিয়া মাছৰ ভিতৰলৈ আহিছোঁ মাছৰ ভিতৰত মানে বেছি কথা ক'ব নোৱাৰোঁ যিটো মাছৰ ভিতৰত ধুনীয়াকৈ দেখুৱাম আগতকৈ বহুত ধুনীয়া হৈছে যোৱা বছৰ দেখা নাছিলোঁ তাৰ আগৰ বছৰ দেখুৱাইছিলোঁ জোতাটো খুলি লৈ ধুনীয়াকৈ খুলি পেলাই লগৰ ওচৰত যাম মানুহ চাওক গাইছ গাইছ এতিয়া ধুনীয়াকৈ ভিতৰত সোমাব আহি মানুহ বহুত ধুনীয়াকৈ আছে ইয়াতে বেছি হাল্লা কৰি থাকিব নোৱাৰা কাৰণ মানুহ বহুত আছে সেইটো কাৰণে ইয়াতে আৰু দোৱা চোৱা হৈ থাকে সেইটো কাৰণে আৰু ইয়াতে বেছি হাল্লা কৰি থাকিব নোৱাৰা লাহে লাহে কথাখিনি কৈ আছোঁ আৰু
প্ৰায় আধা ঘণ্টামান থাকিলোঁ ভিতৰত গতিকে আৰু এতিয়া মই বাহিৰৰ ফালে আপোনাক দেখুৱাই আছোঁ বাহিৰৰ নাজানা আগতে ফাৰ্ষ্টতে বাবাৰ ওচৰত আহি ধোৱা চোৱা কৰি ল'লোঁ গতিকে ফাৰ্ষ্টতে বাবাৰ ওচৰতে ধোৱা চোৱা কৰি ল'লোঁ হয় এতিয়া অলপ বাহিৰৰ ফালে দেখুৱাই আছোঁ তেওঁলোকে আমি কিবা কিবি খাই ল'লোঁ তাৰমানে খোৱাটো দেখি দেখা নাই আৰু মানে অকলে দেখি থকা খোৱাটো এতিয়া মই ভাই লগ পালোঁ মই আমাক ঘৰৰে আৰু মই ক'ব পাৰিম মোৰ একেলগে পঢ়া বহুত দিনৰ পিছত লগ পালোঁ ভাল এই ভাইত আছে নে আছে কি নাম নামটো কৈ আলি ফ্ৰেণ্ড স্পট আলি ফ্ৰেণ্ড স্পট বুলি আছে আলি ফ্ৰেণ্ড স্পট বুলি আছে লিংকটো মোক হোৱাটছআপত দি দিবি মই ডেছক্ৰিপশ্যনত লিংকটো দিম আপোনালোকে যাই কিনে চাব ছাবস্ক্ৰাইব কৰিব ফেচবুক পেজো আছে আপোনাৰ মই ভাই কৰিব বাকী আৰু বাই বাই মোকে দিছিলোঁ কৈছে বাহ মই য'ত আছোঁ এতিয়া বৰ্তমান এইটো বামুণজুলি বুলি কয় এইখিনি ঠাই এই ইফালে যে আগতে যি দেখিছে নহয় ইমানে নাহে এইটো চাইড দেখিছে এইটো চাইডে আগতে আমি বহুত বছৰ আহিছোঁ এইটো চাইডে আগতে মেলা আছিল এতিয়া এইটো চাইডেও আহি গ'ল চাওক আৰু নিয়ম নীতিবোৰো বহুত চেঞ্জ হৈ গ'ল আগতকৈ এতিয়া এইফালে মানে এইটো নদী হয় এইটো এই যেতিয়া বানপানী হয় সেইখিনি সময়ত বহুত পানী হয় ইয়াতে এতিয়া একদম নদী সম্পূৰ্ণ নদীলৈ একদম আহি গ'ল এই মেলা চেলা চব এই কাপোৰ দোকান চোকান চব আহি গ'ল ইয়াতে তো এতিয়া চাওক মানুহ তোক এই হৰাত উঠিছোঁ তো গাইছ এতিয়া আহিছোঁ আমি একদম নদীৰ মাজত মানে এই যিটো ইয়াতে মানে বাৰিষা হ'লে বহুত বানপানী হয় নে ব'ল পানী নহয় যেতিয়া যেতিয়া পানী আহে বাৰু অঁ মানে কেনেকুৱা বস্তুটো হঠাৎ পানীটো আহি যায় মানে সেনেকুৱা আৰু মানে ইয়াতে এইটো নদীটো কেনেকুৱা ধৰণৰ বস্তু ইয়াতে মানে হঠাৎ পানীটো আহি যাব পাৰে এতিয়াও আহিব পাৰে নেকি ঠিক নাই হা আহি যাব পাৰে গাইছ গতিকে সেনেকুৱা আৰু কথাটো যিও আৰু কি দেখাম য'ত যি পাইছোঁ তাকে দেখাই আছোঁ ব্লগ ভোজ খাব আহিছে ইয়াতে পিকনিক খাব আন পাইছোঁ ইয়াতে এইটো মানে প্ৰায় পিকনিকৰ নিচিনাহে হৈছে কিছুমানে পিকনিক একেবাৰে পিকনিক খোৱাৰ নিচিনাকৈ একদম চব হয় বাহ আহিম তো আৰু চব চব মানুহ একদম মানুহ মানুহৰ যেতিয়া আমি ফাৰ্ষ্টত আহিছিলোঁ তেতিয়াতো আপোনালোকে ধৰিব পাৰিছিলে যে মানুহৰ সমাগমটো ইমান নাছিলে এতিয়া কিমান মানুহ দেখিছেনে আপোনালোকে গাইছ চাওক হঠাৎ বহুত মানুহ মানুহ আছে বহুতখিনি এই দুদিন দুটা ব্লগ এটা মানুহ কৰোঁতে গৈছে তাৰমানে বেলেগ আৰু হেৰি নাই তাকে ফুল চুল ধুনীয়া ফুল আছে একদম মজা আমি সেইদিনা খাইছিলোঁ লগৰবাৰী জলচাত আকৌ মিঠাই হালোৱা আৰু মিঠাই মিঠাই কিমানকৈ দাদা কি দাদা মিঠাই কিমানকৈ সেইখিনি পানীতে ধুই আছে সেইখিনি এইবাৰ আহি গ'লো একদম আমাৰ হেৰি কি বুলি কয় পুতলা তাৰপিছত পানী ফুল চব ইয়াতে আছে একদম মানুহৰ ভিতৰত যেতিয়া মানে বেছি মানুহ বজাৰ আৰু আমাৰ ইমান ভিৰ নাই তথাপি আমি মানে মানুহ দেখাব আহিছোঁ মানে চব কি চাব আহিছোঁ মই আনতে কিন্তু ইহে আহিছোঁ ইমান ভিৰ হয় একদম মজা মানুহ একদম সমাগমটো বহুত বাঢ়ি গৈছে আগত তেতিয়া মই কৈছিলোঁ খুন্দাটো বেয়া মাৰে এইটো বেয়া কথা তেখেতকে খুন্দা মাৰে হয়নে নহয় সৰু চলি খেলা বস্তু গাইছ মানে ঘূৰা ঘূৰিকৈ আছোঁ আৰু বেছি সময় নাই দুটা প্ৰতি ধৰি ধোৱা চোৱা হৈ আছে তাৰপিছত ধুনীয়াকৈ খোৱা লোৱা হ'ব তাৰপিছত আৰু বাই আৰু একদম মজাকৈ বাই এইবাৰ আমি আহিছোঁ কাশ্মীৰী মডেল হালোৱা পৰঠা অঁ দাদা ভালে আছা কি বস্তুটো কিমান দাম এইটো কি হয় এইটো পুৰি এইটো হালোৱা চব হালোৱাই আৰু মানে দমৰা নাই চেম নেকি দুটা চেম নেকি চেম এইটো কি হয় এইটো বিস্কুট নেকি দি এপোৱা দিছোঁ আমি খাম কিমান এপোৱা কিমান 30 টকা দিয়ক পানী বটল আৰু পানী বটল এটা দিব আমি অলপ হালোৱা টেষ্ট কৰি চাওঁ কেনেকুৱা হয় হালোৱা খাম দমৰা নাখাওঁ এইটো খাই চাওঁ নেকি এইটো খাইছোঁ আমি এইটো যোৱা বছৰ খাইছিলোঁ এইটো আমি খাই যোৱা বছৰ খাইছোঁ এইটো দি দিয়ক তো গাইছ আমি খাই আছোঁ এতিয়া হালোৱা পৰঠা আমি কয় এইটো পুৰি হালোৱা পুৰি কেনেকুৱা আছে হা মজা বোলে মজাটো পুৰা
মজা নম্বৰ ওৱান চুজি নেকি এইটো চুজি মানে চুজি হিন্দী হালোৱা বুলি কয় মজাকৈ বনাইছোঁ ৱাও মজা হয় হয় কি হ'ব তুমি প্ৰত্যেকবাৰ আহি মোক প্লেনটো কিয় মিষ্টেক কৰা কৈছোন এ ভাই মই একো মিষ্টেক কৰা নাই কিয় মোক এংকে ধৰা নাই ভাই মোক কিয় এংকে ধৰা ভাইৰেল কৰিব গৈছে নেকি মোক কৈছোন ফাইনেলি একদম শেষৰ পৰ্যায় হৈ গ'ল খোৱা লোৱা সময় এই মানুহ চাওক গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল একদম শ্বৰ্ট এণ্ড চিম্পুল ভিডিঅ' আৰু ভাল ভাল ধুনীয়া ধুনীয়া ব্লগ আহি থাকিব গতিকে যদি ভিডিঅ' ভাল পাইছে লাইক কৰিবা আৰু যদি নতুন প্লিজ ছাবস্ক্ৰাইব কৰিব লগ পোৱা যদি নতুন ভিডিঅ' নতুন ঠাইৰ লগত ইলেণ্ড এটা বাই বাই ধন্যবাদ জয় অসম